Hey guys, welcome back to my YouTube channel Nalkulita. আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো গাইস আজি আহিছো মই যোৰহাট শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনত। ইয়াতে আপোনালোকে প্ৰথম এই গেটটো দেখিবলৈ পাব। আজি লাষ্ট যেটো চাম বুলি আহিলো আৰু চাই থাকক। কি ধুনীয়া পৰিৱেশ চাই থাকক। তাত পৰিবেশন চলি আছে আমি যাম তালৈ যাম আহিলো চাই আছো চাই থাকক ইয়া বৰগীত গাই আছে তাত নাচি আছে চাই লওক কি ধুনীয়া লাগিছে আমি অধিৱেশন চাই মিলাই আহিলো এতিয়া আমি যাম ৰুম আৰু চাই থাকক ক'ত যাম কি কৰো চাই থাকক তো গাইস মই যাই আছো এতিয়া শিৱসাগৰ তো শিৱসাগৰৰ কি চাম চাই থাকক মোৰ লগত উঠি ললো গাড়ীত তো যাই আছো এতিয়া চাই থাকক ফাইনেলি পাই গলো শিৱসাগৰৰ এইটো বৰপুখুৰী পাৰত মই চাই আছো এইটোৱে পুখুৰী চাই লওক কি ধুনীয়া পৰিৱেশ চাই লওক এবাৰ কি ধুনীয়া হাঁহ তাত আছে মানুহবিলাকে হাঁহবিলাকক খোৱা বস্তু দি আছে বৰপুখুৰীত বিদায় দি আমি আহি পালো শিৱদৌল শিৱদৌলৰ আমি ভিতৰত প্ৰৱেশ কৰিবলৈ লৈছো আমি ধুনীয়াকৈ শিৱদৌল আহি পালো ইয়াতে এতিয়া দৰ্শন কৰিম আমি ভিতৰত সোমোৱাৰ লগে মনটো কিবা এটা ভাল লাগি গৈছে আমি ভিতৰলৈ মেইন মন্দিৰৰ ভিতৰলৈ সোমাবলৈ লৈছো এয়া আহি পালো এয়া যাই আছো মেইন মন্দিৰ এয়া আমি যাই আছো এয়া ভিতৰৰ শিৱদৌলৰ কাষতে থকা দেৱী দৌলত ইয়াৰ পৰা সেৱা কৰিলো যিহেতু এটাই ভগৱান ভিতৰত নগলো আৰু ইয়াৰে পৰিৱেশ শিৱদৌলত সেৱা চেৱা কৰি বিদায় দিলো দি কিনে এতিয়া আমি যাই আছো তলাতল ঘৰ তলাতল ঘৰ আহি পালো তাত তলাতল ঘৰ যাই আছো কাষৰ ধুনীয়া ফুল গোলাপ ফুল ইয়াৰে ধুনীয়া পৰিৱেশ ইয়াৰ ভিতৰত আহিলো ইয়াৰ পৰা পৰিব লাগিলে শেষ আৰু এতিয়া যাবলৈ ওলাইছো ৰংঘৰ চাব তলাতল ঘৰ চাই আহি এয়া ৰংঘৰত সোমালো আমি ৰংঘৰৰ ভিতৰত সোমাবলৈ লৈছো ইয়াৰ ভিতৰ ভাগ আৰু ইয়াৰে পৰিৱেশটো আৰু এবাৰ চাই লওক এয়াই আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব
আজিলৈ বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম।